নমস্কাৰ, তোমালোক সকলোকে প্ৰবীণলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ আছোঁ দশম শ্ৰেণীৰ বিজ্ঞান বিষয়টোৰ ওপৰত। আৰু বিজ্ঞান বিষয়ৰ যিটো আমাৰ প্ৰথম পাঠ আছে, আৰু প্ৰথম পাঠটো হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। সেই পাঠটোৰ ওপৰত আমি ধুনীয়াকৈ আলোচনা কৰিব ওলাইছোঁ। গতিকে দেৰি নকৰাকৈ আমি পাঠটোলৈ আগবাঢ়ো আহা। গতিকে তোমালোকে কেতিয়াবা বিবেচনা কৰিছানে যে আমি যিবোৰ খাদ্য খাওঁ, সেই খাদ্যবোৰ আমাৰ পেটৰ ভিতৰত হজম হয় কেনেকৈ, সেইবোৰ আমাৰ দেহলৈ যায় কেনেকৈ? কেতিয়াবা তোমালোকে সেই কথাবোৰ বিবেচনা কৰিছানে? ঘৰত তোমালোকে গাখীৰ দেখিছা নিশ্চয়। সেই গাখীৰবোৰ যদি আমি 2-3 দিন যদি আমি থৈ দিয়াৰ লগে লগে কি হয়, দৈলৈ পৰিৱৰ্তন হয়। কিহৰ বাবে দৈলৈ পৰিৱৰ্তন হয়? সিটো দৈ প্ৰথমে গাখীৰ হিচাপেতো থাকিব পাৰিলেহেঁতেন, দৈলৈ পৰিৱৰ্তন নহয়। কিন্তু কিহৰ বাবে দৈলৈ পৰিৱৰ্তন হৈছে? যদি আমি নেক্সট এটা এক্সাম্পল ল'ব চাওঁ, যেনে ধৰা এইটো এটা দেখিছা যে এটা লোহাৰৰ কেৰাহী আছে, কেৰাহীটোত কি হৈছে, মামৰে ধৰিছে। কিন্তু কিহৰ বাবে মামৰে ধৰিছে? তো মামৰে ধৰে কিহৰ বাবে? যেতিয়া আমি লোহাৰৰ পাত্ৰ এটা, যিকোনো এটা পাত্ৰ বা যিকোনো ধৰণৰ সামগ্ৰী, তাক যদি আমি জেকা সেমেকা বা পানীৰ সংস্পৰ্শত থকা ঠাইলৈ যদি আমি তাক যদি লৈ যাওঁ, তেন্তে সেইবোৰৰ সৈতে সি কি হয়, বিক্ৰিয়া ঘটে। বিক্ৰিয়া ঘটি পেলাই সি কি হয়, মামৰে ধৰে। অৰ্থাৎ আমি গোটেইকেইটাৰ ক্ষেত্ৰতে যদি ক'ব যাওঁ যে এটাৰ লগত কিবা, সেই বস্তুটোৰ লগত প্ৰথমে যিটো পদাৰ্থ আছে, সেই পদাৰ্থটোৰ লগত আন কিবা এটা বস্তু হ'লেও কি হৈছে, আহি পেলাই লগ লাগিছে। লগ লাগি পেলাইহে নতুন এটা বস্তু গঠন হৈছে। বুজি পাইছানে? গতিকে সেই কথাটোকে যে এই যিটো পৰিৱৰ্তন দেখিছা ন, যে এতিয়া তোমালোকক মই দেখাই দিছোঁ, চোৱা যে যিটো লোহাৰ কেৰাহী আছিলে, ইয়াত লোহাৰ আছিলে, লোহাৰ লগত কি হ'ল, এটা পদাৰ্থ, সেই পদাৰ্থৰ লগত আন এটা পদাৰ্থ, যেনেকৈ পানী অৰ্থাৎ H2O কথা কৈছোঁ যে এই পানীৰ যেতিয়া আহি পেলাই ইয়াৰ সংস্পৰ্শত আহিলে, পানীৰ সৈতে তেতিয়া কি কৰিলে, লোহাৰে বিক্ৰিয়া কৰিলে, দুইটাই বিক্ৰিয়া কৰিলে। আৰু বিক্ৰিয়া কৰি পেলাই কি হ'ল, সি কি কৰিলে, মামৰ উৎপন্ন কৰিলে। তেনেকৈ যদি আমি চাব যাওঁ যে গাখীৰৰ ক্ষেত্ৰত, গাখীৰটো 2-3 দিন থৈ দিয়াৰ পিছত কি হয়, সি এচিড উৎপন্ন কৰিব ধৰে। আৰু সেই এচিড উৎপন্ন কৰি দিয়াৰ লগে লগে কি হয়, গাখীৰটো কি হয়, দৈলৈ ৰূপান্তৰিত হয়। তোমালোকে কেতিয়াবা দেখিছে যে যেতিয়া পনীৰ বনোৱা হয় ন, পনীৰ চনীৰৰ ক্ষেত্ৰত কেতিয়াবা কি হয়, গাখীৰ নেমু চেপি দিয়ে, অৰ্থাৎ এচিড দি দিয়ে। টেঙা জাতীয় বস্তুবিলাক সাধাৰণতে কি, এচিডৰ ধৰ্ম ন। গতিকে এচিড দি দিয়াৰ ফলত কি হয়, সি দৈলৈ পৰিৱৰ্তন হৈ যায়। গতিকে এইবোৰ কিহৰ বাবে হৈছে, যে এটা পদাৰ্থৰ লগত আন এটা পদাৰ্থ যেতিয়া আমি বিক্ৰিয়া ঘটাইছোঁ, সেই বিক্ৰিয়াৰ ফলতহে এই পৰিৱৰ্তন হৈছে। আৰু যি এই পৰিৱৰ্তন, সেই পৰিৱৰ্তনটোকে আমি কি বুলি কওঁ, ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ। তোমালোকে মনত ৰাখিবা। গতিকে আমি যদি লিখিত ভাষাত আমি ক'বলৈ যাওঁ যে এই পৰিঘটনাবোৰ কিহৰ বাবে হৈছে, যে কোনো এটা পদাৰ্থ আন এটা পদাৰ্থৰ সৈতে লগ লাগি এটা বা এটাতকৈ বেছি পদাৰ্থ গঠন কৰে, তেতিয়াহ'লে সেই পৰিৱৰ্তনৰ যিটো প্ৰক্ৰিয়া, প্ৰচেছটোক আমি কি বুলি কওঁ, ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ। তেতিয়া যিহেতু ৰাসায়নিক পৰিৱৰ্তন হ'বলৈ হ'লে তাত কি হয়, ৰাসায়নিক বিক্ৰিয়া ঘটিব। আৰু সেই ৰাসায়নিক বিক্ৰিয়াটো আমি এতিয়া কৈ দিলোঁ যে এইটো এনেকৈ হৈছে, কিন্তু আমি তাক লিখিতভাৱে আমি যিটো প্ৰকাশ কৰিম, সেইটো হৈছে সমীকৰণ। অৰ্থাৎ আমাৰ যিটো পাঠটোৰ নাম, সেইটোৱে হৈছে আজি আমি ইয়াৰ ওপৰত পঢ়িম। অৰ্থাৎ কি হৈছে, যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। বুজি পাইছানে? যে সেই পৰিৱৰ্তনটো কিহৰ বাবে হৈছে, বিক্ৰিয়াৰ বাবে হৈছে। সেই বিক্ৰিয়াটোক আমি ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম, আৰু তাক আমি লিখিত ৰূপত যিটো আগবঢ়াম, সেইটোৱে হৈছে তাৰ সমীকৰণ। গতিকে আজি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ ওপৰতে গোটেই পাঠটো আমি পঢ়িব যাম। ঠিক আছে? যদি তোমালোকৰ কিবা খেলিমেলি আছে, অসুবিধা যদি লাগি আছে, তেন্তে তোমালোকে ভিডিঅ'টো আকৌ পুনৰ চোৱা, পুনৰ চাই থাকিবা। যদি অসুবিধা আছে আকৌ বেকৱাৰ্ড কৰি চাই থাকিবা। ঠিক আছে? তো নেক্সট কি হৈছে, যে এডাল ধৰা তোমালোকে কনচিডাৰ কৰা, এডাল হৈছে এডাল মেগনেছিয়াম ফিতা। এডাল কি, এডাল হৈছে এডাল মেগনেছিয়াম ফিতা। এতিয়া মেগনেছিয়াম ফিতাডালক আমি কি কৰি জ্বলাই দিওঁ, এডাল হৈছে এডাল বাৰ্ণাৰ। ইয়াক কি বুলি কয়, বুনচেন বাৰ্ণাৰ বুলি কয়। তোমালোকে প্ৰেক্টিকেলত নিশ্চয়কৈ গম পাবা যে বুনচেন বাৰ্ণাৰ এডাল, অৰ্থাৎ আমি যদি জ্বলাই দিওঁ, সহজভাৱে কওঁ যে মেগনেছিয়াম ফিতাডাল যদি জ্বলাই দিলে কি হয়, ই কিছুমান বগা গুৰিলৈ কি হয়, পৰিৱৰ্তন হ'ব। বগা কিছুমান গুৰিলৈ পাউডাৰৰ দৰে, হোৱাইট পাউডাৰলৈ কি হয়, সি পৰিৱৰ্তন হ'ব। বুজিছে? এতিয়া কোৱা, এইবোৰ কিহৰ বাবে হ'ল? এতিয়া যিটো ধৰা কি আছিলে, মেগনেছিয়াম ফিতাডাল আছিল ন, ফিতাডালকতো আমি যদি জ্বলাই নিদিয়াহেঁতেন এইটোতো পৰিৱৰ্তন নহ'তিলহেঁতেন। এতিয়া মেগনেছিয়ামডাল আমি এতিয়া যিহেতু জ্বলাই দিলোঁ, এতিয়া জ্বলাইছে কিহৰ উপস্থিতিত, অক্সিজেনৰ উপস্থিতিত। যেতিয়া অক্সিজেনৰ উপস্থিতিত আমি জ্বলাই দিলোঁ, সি কি হ'ল, সি কিছুমান গুৰি কিছুমান পাউডাৰলৈ পৰিৱৰ্তন হ'ল, বগা। গতিকে এই পাউডাৰখিনিয়ে হৈছে মেগনেছিয়াম অক্সাইড।
এটা কথা মনত ৰাখিবা, যদি তোমালোকে এইবোৰ এনেকুৱা ধৰণৰ কিছুমান কাৰ্যকলাপ বা এনেকুৱা ধৰণৰ কিছুমান পৰীক্ষা স্কুলত যদি কৰা, একদম মুখ যাতে একদম খুব সাৱধানে ৰাখা, মুখখন যাতে মুখ চুখ এইবিলাকৰ ওচৰলৈ নিনিয়া কোনো প্ৰকাৰে হা, কাৰণ এইবোৰ বিভিন্ন ধৰণৰ বিক্ৰিয়া হয়, কেনেকৈ কি বিভিন্ন ধৰণৰ গেছ উৎপন্ন হ'ব পাৰে, যাতে তোমালোকৰ ইয়াত প্ৰভাৱ নপৰে। গতিকে সেইটো কথাটো খুব মনত ৰাখিবা। আৰু শিক্ষক যদি বাহিৰত থাকে তেন্তে এইবিলাক কাম কেতিয়াও নকৰিবা, শিক্ষকৰ উপস্থিতিতহে এইবোৰ কাম কৰিবা, অনুৰোধ আছে তোমালোকলৈ। গতিকে চোৱা যে যদি মেগনেছিয়াম ফিতাডাল আমি জ্বলাই দিছোঁ, জ্বলাই দিয়াৰ লগে লগে কি হয়, এইবোৰ কিছুমান হোৱাইট পাউডাৰলৈ পৰিৱৰ্তন হৈছে আৰু এইখিনি হৈছে মেগনেছিয়াম অক্সাইড। গতিকে চা ৰাসায়নিক বিক্ৰিয়া এটা হৈছে বুলি আমি কেনেকৈ গম পাম? য়েছ, আমি দেখিও আমি কৈ দিব পাৰোঁ যে ৰাসায়নিক বিক্ৰিয়া এটা কেনেকৈ হৈছে। এতিয়া তোমালোকে যদি চোৱা ইয়াত কি হৈছে, মেগনেছিয়াম ফিতাডাল জ্বলাই দিয়াৰ পিছত কি হ'ল, সি বগা কিছুমান গুৰিলৈ পৰিৱৰ্তন হৈছে, দেখিছোঁ। কিছুমান ইয়াৰ অৱস্থাটোও পৰিৱৰ্তন ঘটিছে। বা আন কথাত যদি আমি ক'ব যাওঁ, ইয়াত চোৱা তোমালোকে দৈৰ যিটো হেৰি আছিলে, ইয়াত গাখীৰটো লিকুইড আছিলে, গাখীৰটো তৰল অৱস্থাত আছিলে, ই গৈ পেলাই কি হ'ল, প্ৰায় গোটা অৱস্থালৈ আহি গৈছে। দৈটো এটা গোটা হয় ন, তো গোটা অৱস্থালৈ আহি গৈছে, অৰ্থাৎ ইয়াৰো অৱস্থাৰ পৰিৱৰ্তন ঘটিছে। যদি লোহাৰৰ কেৰাহীত যদি মামৰে ধৰা ক্ষেত্ৰটো ক'বলৈ যোৱা, তেন্তে ইয়াত কি হৈছে, ৰঙৰ পৰিৱৰ্তন ঘটিছে। আচ্ছা, আৰু এটা কথা মোক কোৱা যে তোমালোকৰ ঘৰত কেতিয়াবা কি হয়, চূণ আনিছেনে বজাৰৰ পৰা? চূণ আনি পেলাই যেতিয়া আমি কি হয়, তাত চূণখিনি আমি কি কওঁ, আমি পানীত দি থওঁ ন, তামোলৰ সৈতে যে আমি চূণ খাওঁ, তো পানীত যেতিয়া দি থওঁ, লগে লগে তাত কি হয়, পানীত দিয়াৰ লগে লগে অলপ পিছত কি হয়, সি বুৰবুৰণি উঠে, অৰ্থাৎ তাত কি হয়, গেছৰ উৎপন্ন ঘটে। এতিয়া চোৱা, বুৰবুৰণি ঘটি পেলাই তোমালোকক আৰু এটা কথা মা দেউতাহঁতে কয় যে তাত যে চূণ হেৰি কৰিছে, পানীত দি থৈছোঁ, ওচৰলৈ নাযাবি। মিনছ কিয়? যদি তোমালোকে গম পোৱা, তুমি যদি সোধা যে মা দেউতাক যে আমি কিয় ওচৰলৈ নাযাম, তে মা দেউতাই ক'ব যে সি গৰম হৈ যাব। হয়, মা দেউতাহঁতে হয়তো নাজানিবও পাৰে, ডাঙৰ কথা নহয় যে এইটো কিহৰ বাবে হৈছে, কেনেকৈ হৈছে। গতিকে এইবিলাক আমি তোমালোকে পাই যাবা এতিয়া কেমেষ্ট্ৰিত কিহৰ বাবে হৈছে। মই পিছত ইয়াৰ বিষয়ে ধুনীয়াকৈ আলোচনা কৰিম, কিন্তু মই তোমাক যিটো ফিজিকেল এক্টিভিটি হৈছে মই তাৰ বিষয়ে ক'ব ওলাইছোঁ যে সেই চূণখিনি পানীত দিয়াৰ লগে লগে সি কি হৈছে, গৰম হৈছে আৰু লগতে সি কি হয়, বুটবুটনি উঠে। গতিকে আমি ক'ব পাৰিমনে যে ৰাসায়নিক বিক্ৰিয়া এটা যদি ঘটে, ৰাসায়নিক বিক্ৰিয়া এটা যদি সংঘটিত হয়, তাত হয়তো কি হ'ব পাৰে, অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে। অৱস্থাৰ পৰিৱৰ্তন মিনছ অৱস্থা কোনো এটা বস্তু কেইটা অৱস্থাত থাকিব পাৰে, হয়তো 3টা অৱস্থাত থাকিব পাৰে। এটা হৈছে গোটা, নেক্সটটো হৈছে জলীয়, আৰু নেক্সটটো হৈছে গোটা, জলীয় আৰু বাষ্প অৱস্থাত, 3টা অৱস্থাত থাকিব পাৰে। গতিকে হয়তো অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে। নেক্সটটো হৈছে এইটোতো কি দেখিলোঁ, লোহাৰ কেৰাহীটো কি হৈছে, ৰঙৰ পৰিৱৰ্তন হৈছে। আৰু আমি যদি ক'বলৈ যাওঁ, তোমালোকে মনত পেলাই চূণৰ কথাটো, তাত কি হৈছে, গেছৰ উৎপন্ন হ'ব, বুটবুট গেছ উৎপন্ন হ'ব পাৰে, আৰু নহয় তাত কি হয়, উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে। গতিকে কি হৈছে যে ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি কেনেকৈ গম পাম, সেইটো হৈছে হয়তো অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব, নহয় তাত ৰঙৰ পৰিৱৰ্তন হ'ব লাগিব, নহয় তাত গেছৰ উৎপত্তি হ'ব লাগিব, নহয় উষ্ণতাৰ পৰিৱৰ্তন হ'ব লাগিব। এইবোৰ গোটেইকেইটা ঘটনা একেটাতো হ'ব পাৰে, ডাঙৰ কথা নহয়, কিন্তু ইয়াত যদি ৰাসায়নিক বিক্ৰিয়া হৈছে তেন্তে এই পৰিৱৰ্তনসমূহ তোমালোকে নিশ্চয়কৈ দেখা পাবা। ঠিক আছে, গতিকে নেক্সট চোৱা যে এই ৰাসায়নিক সমীকৰণটো আমি যিটো যে অথনি পঢ়িলোঁ ন, যে মেগনেছিয়াম ফিটাডাল এই জুইত জ্বলাই দিয়াৰ লগে লগে কি হৈছে, মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তন হৈছে। গতিকে এতিয়া চোৱা, জুইডাল জ্বলিছে কিহৰ ফলত, অক্সিজেনৰ ফলত। গতিকে এই কথাখিনি আমি মুখেৰেহে ক'লোঁ, সাহিত্য লগাইহে ক'লোঁ যে মেগনেছিয়াম ফিটাডাল যেতিয়া আমি বাৰ্ণাৰত যেতিয়া জ্বলাই দিওঁ, তেতিয়া কি হয় কিছুমান বগা পাউডাৰলৈ পৰিণত হয়, যিবোৰ মেগনেছিয়াম অক্সাইড বুলি কওঁ। কিন্তু তাক আমি কেমেষ্ট্ৰিত লিখিম কেনেকৈ, কেমেষ্ট্ৰি ভাষাত লিখিম কেনেকৈ, কেমেষ্ট্ৰি ভাষাত আমি কেনেকৈ তাক প্ৰেজেণ্ট কৰিম, এটা সমীকৰণ হিচাপে। ইমানখিনি কথা আমি নিলিখি আমি সমীকৰণ হিচাপে আমি লিখিব পাৰোঁ। আৰু সেই সমীকৰণটো আমি কেনেকৈ লিখিম চোৱা, যে এনেকৈ লিখিম যে এইটো হৈছে শব্দ সমীকৰণ হিচাপে মই লিখি দিলোঁ যে মেগনেছিয়াম প্লাছ অক্সিজেন, ইহঁত দুটা লগ লাগি কি হ'ল, মেগনেছিয়াম অক্সাইড গঠন হ'ল। এইফালে কি আছে মেগনেছিয়াম, এইফালে অক্সিজেন, এইডাল কাৰ্চিনডালত, অৰ্থাৎ মানে ই কিহলৈ, মানে এইফালে কাৰ্চিনৰ মূৰটো চাবা, কাৰ্চিনৰ মূৰটো মানে এইফালে হৈ আছে। তোমালোক আৰু এটা কথাটো জনাই থওঁ, খুব ফটকৈ মনত পৰোঁতে মই কৈ দিছোঁ যে এই কাৰ্চিনডাল আমি দুই ধৰণে পাওঁ। যদি কাৰ্চিনডালৰ এইটো মূৰ এইফালে দি থোৱা আছে, অৰ্থাৎ এই বস্তুটো বিক্ৰিয়া ঘটিহে এইটো উৎপন্ন হৈছে, কিন্তু এই বস্তুটো এইফালে আহিব নোৱাৰে কোনো কাৰণে। ঠিক আছে, যদি তোমালোকে কাৰ্চিনডাল যদি দুই ধৰণে পোৱা, এনেকৈও পাবা কেতিয়াবা এনেকৈ থাকে আৰু এনেকৈ থাকে। যদি এনেকুৱা কাৰ্চিন দেখা, তেন্তে তেতিয়া কি হয় যে মানে ধৰা কি হয়, এইফালৰ ৰ'বা এক মিনিট, তো এইফালৰ পৰাও কি হয়, এইফালে যাব পাৰে,
নহ'বা এইফালৰ পৰা এইফালে আহিব পাৰে বুজি পাইছেনে এতিয়া মই যে এইফালৰ পৰা এইফালে কৈ আছোঁ এইফালৰ পৰা এইফালে কৈ আছোঁ ইয়াৰ কিছুমান নিৰ্দিষ্ট টাৰ্মছ আছে তোমালোকে ব্যৱহাৰ কৰিব নোৱাৰিবা যে কাৰ্চিনডালৰ এইফালে কি কাৰ্চিনডালৰ সেইফালে কি তেনেকৈ ক'ব নোৱাৰিবা ইয়াৰ কিছুমান কি আছে নিৰ্দিষ্ট কিছুমান টাৰ্মছ আছে গতিকে ইয়াৰ টাৰ্মছবিলাক কি যে কাৰ্চিনডালৰ যিবোৰ বাওঁ ছাইডে যিবোৰ কথা লিখি থোৱা আছে যিবোৰ পদাৰ্থ থাকে সেই পদাৰ্থবিলাকক কি বুলি কোৱা হয় বিক্ৰিয়ক বুলি কোৱা হয় মনত ৰাখিবা যে কাৰ্চিনডালৰ বাওঁফালে যিবোৰ কথা লিখা আছে সেইবিলাকক বিক্ৰিয়ক বুলি কোৱা হয় আৰু কাৰ্চিনডালৰ সোঁফালে যিবোৰ কথা লিখি থোৱা আছে সেইখিনি কোৱা হয় বিক্ৰিয়জাত পদাৰ্থ বুলি কোৱা হয় মনত ৰাখিবনে যে কাৰ্চিনডালৰ বাওঁফালে যিবোৰ কথা আছে বিক্ৰিয়ক বুলি কোৱা হয় আৰু কাৰ্চিনডালৰ বাওঁফালে সোঁফালে যিবোৰ কথা লিখি থোৱা আছে বিক্ৰিয়জাত পদাৰ্থ বুলি কোৱা হয় গতিকে মই যদি নেক্সট যদি কওঁ যে এইবোৰ বিক্ৰিয়ক তেন্তে তোমালোকে কি মনত ৰাখিবা কাৰ্চিনডালৰ বাওঁফালে কথাখিনি আৰু যদি বিক্ৰিয়জাত পদাৰ্থ বুলি কওঁ তেন্তে কি ৰাখিবা যে মেগনেছিয়াম মানে কাৰ্চিনডালৰ সোঁফালৰ কথাখিনি মই কৈছোঁ সেই কথাটো মনত ৰাখিবা বুজি পালা তো নেক্সট চোৱা যে ৰাসায়নিক সমীকৰণটো আমি লিখোঁ কেনেকৈ এইটো আমিতো শব্দ সমীকৰণ লিখি দিলোঁ ন যে মেগনেছিয়াম যোগ অক্সিজেন প্লাছ মেগনেছিয়াম অক্সাইড এইটো কি হৈছে আমি শব্দ সমীকৰণ লিখিছোঁ কিন্তু ৰাসায়নিকভাৱে আমি কেনেকৈ লিখিম যে একেখিনি কথাকে মেগনেছিয়ামটোক Mg হিচাপে লিখোঁ তোমালোকে চাগে নিশ্চয়কৈ সেই পৰ্যাপিত তালিকাখন 9ত হয়তো চাগে কোনোবাই পঢ়িছা ইয়াতো আছে কিন্তু 9ত সাধাৰণতে আমি এইবিলাক পঢ়ি আহিছোঁ যে হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বন নাইট্ৰজেন অক্সিজেন এইখন আমি পঢ়ি আছোঁ ন চিৰিয়েলিকৈ গতিকে কি হৈছে যে মেগনেছিয়ামক আমি Mg বুলি লিখোঁ আৰু প্লাছ অক্সিজেনক আমি কি বুলি লিখিছোঁ O2 আৰু এইফালে কি হৈছে মেগনেছিয়াম অক্সাইড এতিয়া তোমালোকে এটা কথা লক্ষ্য কৰাচোন ইয়াত যে মেগনেছিয়ামেই আছে ইয়াত O2 আছে এইফালে MgO আছে ইয়াত এটা কথা লক্ষ্য কৰা ইয়াত যিটো বিক্ৰিয়ক বুলি কৈছোঁ মানে অৰ্থাৎ বাওঁফালে আৰু এইফালে বিক্ৰিয়জাত পদাৰ্থ ন যে বিক্ৰিয়কৰ যিটো পৰমাণু সংখ্যা ইয়াত Mg এটা আছে ইয়াত Mg আৰু এইফালে বিক্ৰিয়জাত পদাৰ্থটো Mg এটাই আছে কিন্তু ইয়াত অক্সিজেনৰ পৰমাণু ইয়াত কেইটা আছে দুটা আছে কিন্তু এইফালে আছে এটাহে বুজি পাইছানে এতিয়া এটা তোমালোকে ক্লাছ 9লৈ উভতি যোৱা তো ক্লাছ 9লৈ উভতি যোৱা মানে কি 9ৰ এটা কথা মনত পেলোৱা যে কি যে আমি এটা সূত্ৰ পাইছিলোঁ আৰু সেই সূত্ৰটোৰ নাম কি ভৰৰ নিত্যতা সূত্ৰ অৰ্থাৎ ল অফ কনজাৰ্ভেশ্যন অফ মাছ এই সূত্ৰটোৰ মতে কি তোমালোকক মই সূত্ৰটো নকওঁ তোমালোকৰ বাবে মই ইজি কৰি কৈ দিছোঁ যে কি হয় সেই সূত্ৰটোৰ মতে যে এই বিক্ৰিয়জাত পদাৰ্থত আৰু বিক্ৰিয়ক পদাৰ্থসমূহৰ ভৰ একেই থাকিব লাগিব অৰ্থাৎ ইয়াত যদি অক্সিজেন দুটা আছে ইয়াতো অক্সিজেন দুটাই থাকিব লাগিব ইয়াত যদি মেগনেছিয়াম এটা আছে ইয়াত তেন্তে মেগনেছিয়াম এটাই থাকিব লাগিব অৰ্থাৎ দুইফালে বেলেঞ্চত থাকিব লাগিব সমানে যদি ইয়াত দুটা আছে ইয়াত এটা থাকিলে নহ'ব বুজি পাইছানে যে ইয়াত যদি দুটা আছে ইয়াত ইয়াত এটা থাকিলে নহ'ব ই সন্তুলিত অৱস্থাত থাকিব লাগিব কিন্তু আমি এতিয়া সমীকৰণ লিখিছোঁ সি এটা অসন্তুলিত অৱস্থাত আছে গতিকে এনে যিবোৰ অসন্তুলিত ৰাসায়নিক সমীকৰণ থাকে সেইবোৰক আমি কি বুলি কওঁ জকা সমীকৰণ বুলি কওঁ যদি সমীকৰণৰ দুয়োফালে ভৰ একে নহয় তেন্তে তাক আমি কি বুলি কওঁ জকা সমীকৰণ বুলি কওঁ মনত ৰাখিব খুব ইম্পৰ্টেণ্ট টাৰ্মছ আৰু মই এতিয়াও কৈছোঁ যে তোমালোকে পাৰিলে বহীখন উলিয়াই ৰাখা বহীখন এইবোৰ খুব ইম্পৰ্টেণ্ট কথা কৈ গৈ আছোঁ পাৰিলে তোমালোকে লগতে নোট ডাউনো কৰি যোৱা ভৱিষ্যতে খুব এইবোৰ বহুত প্ৰয়োজন হ'ব গতিকে নেক্সট চোৱা ৰাসায়নিক সমীকৰণৰ লিখন আমি জকা সমীকৰণ কাক বুলি আমি গম পাই গ'লোঁ তো নেক্সট আগবাঢ়িছোঁ যে নেক্সট সন্তুলিত ৰাসায়নিক সমীকৰণ এইটোতো আমি তাক দেখিলোঁ যে এটা অসন্তুলিত ৰাসায়নিক সমীকৰণ ন যে মেগনেছিয়াম এইফালে এটা আছে এইফালে অক্সিজেন দুটা আছে কিন্তু অক্সিজেন এটা আছে এইটো এটা কি হৈছে এটা অসন্তুলিত ৰাসায়নিক সমীকৰণ কিন্তু আমি সন্তুলিত ৰাসায়নিক সমীকৰণ এটা চাওঁ আহা যে জিংক চোৱা প্ৰথমে আছে এইটো কি Zn ওকে তো জিংক Zn প্লাছ H2SO4 প্লাছ এইফালে কি হৈ গৈছেগৈ এইফালে বিক্ৰিয়জাত পদাৰ্থবিলাক কি উৎপন্ন হৈছে ZnSO4 প্লাছ H2 গতিকে ইয়াত এটাতকৈ বেছি উৎপন্ন হৈ গৈছে একো ডাঙৰ কথা নহয় বিভিন্ন এটাতকৈ বেছি উৎপন্ন হ'ব পাৰে বিক্ৰিয়জাত পদাৰ্থ গতিকে চোৱা এইফালে জিংক আৰু এইফালে H2SO4 অৰ্থাৎ ইয়াক আমি কি বুলি কওঁ ছালফিউৰিক এচিড বুলি কওঁ তো ছালফিউৰিক এচিড যেতিয়া আৰু জিংকৰ সৈতে লগ লাগিলে তেতিয়া বিক্ৰিয়জাত পদাৰ্থ কি উৎপন্ন হ'ল জিংক ছালফেট অৰ্থাৎ ZnSO4 আৰু লগতে কি হ'ল হাইড্ৰজেন উৎপন্ন হ'ল এতিয়া তোমালোকে এটা কথা চোৱা ইয়াত সমীকৰণটো আমি যিটো সমীকৰণটো লিখিলোঁ সমীকৰণটো সন্তুলিত অৱস্থাত আছেনে নাই অৰ্থাৎ আমি এই যিটো সমীকৰণটো লিখিলোঁ ন এই সমীকৰণটো কি হৈছে সন্তুলিত অৱস্থাত আছেনে নাই আমি চাওঁ ইয়াত চোৱা ইয়াত আছে Zn এটা বিক্ৰিয়কত ঠিক আছে বিক্ৰিয়কত কি আছে Zn এটাই আছে অৰ্থাৎ জিংক এটা আছে এতিয়া চোৱা বিক্ৰিয়জাত পদাৰ্থত কেইটা আছে জিংক এটাই আছে
অৰ্থাৎ সমানে আছেনে দুইটা অণু দুইটা পৰমাণু একে আছেনে সমানে আছে ইয়েছ সমানে আছে এফালে চোৱা হাইড্ৰজেন দুটা আছে এফালে চোৱা হাইড্ৰজেন দুটাই আছে সমানে আছে ইয়েছ সমানে আছে এফালে চোৱা সালফাৰ কেইটা আছে এটা এফালে চোৱা সালফাৰ এটা আছে এফালে চোৱা অক্সিজেনৰ পৰমাণু কেইটা আছে চাৰিটা এফালে অক্সিজেনৰ পৰমাণু চাৰিটা আছে অৰ্থাৎ আমি যদি ক'ব যাওঁ ই এটা কি ৰাসায়নিকভাৱে সন্তুলিত সমীকৰণ আৰু আমি যদি ইয়াক যদি আমি লিখিব যাওঁ আমি ইয়াক যদি ধুনীয়াকৈ তালিকাখন উলিয়াবলৈ চাওঁ ইহে এনেকৈ ওলাই যাব যে ইয়াত মৌলৰ সংখ্যা কেইটা চোৱা Zn হৈছে বিক্ৰিয়কত Zn কেইটা আছে এটা আছে আৰু বিক্ৰিয়জাত পদাৰ্থত Zn কেইটা আছে এটাই আছে হাইড্ৰজেন কেইটা আছে এফালে দুটা আছে বিক্ৰিয়কত চোৱা দুটা আছে হয়নে আৰু এফালে হাইড্ৰজেন কেইটা আছে দুটাই আছে গতিকে বাকী সালফাৰ আৰু অক্সিজেনৰ কেইটা আছে এটা এফালে এটা এফালে চাৰিটা এফালে চাৰিটা আছে গতিকে এইবোৰ হৈছে কি এইবিলাক হৈছে ৰাসায়নিক সমীকৰণ আমি সন্তুলিত অৱস্থাত থাকে বুলি কওঁ আৰু যেটো সন্তুলিত অৱস্থাত নাথাকে তাক আমি কি বুলি কওঁ জকা সমীকৰণ বুলি কওঁ গতিকে এইবোৰ কথা মনত ৰাখিবা তো নেক্সট চোৱা যে উদাহৰণটা যদি চাওঁ আমি যেটো পালো Fe + H2O আৰু Fe3O4H এটো আমি এটা উদাহৰণ দিছো তো উদাহৰণটো চোৱা ইয়াত কি হৈ আছে যে Fe অৰ্থাৎ কি আইৰণ ইয়াত কেইটা আছে এটা আছে কিন্তু এফালে চোৱা Fe তিনটা আছে এফালে অক্সিজেন কেইটা আছে এটা আছে এফালে অক্সিজেন চোৱা চাৰিটা আছে এফালে হাইড্ৰজেন কেইটা আছে এফালে হাইড্ৰজেন দুটা আছে যেতিয়া আমি ৰাসায়নিক আমি সমীকৰণ এটা সন্তুলিত কৰিব চাওঁ আমি তেতিয়া মনত ৰাখিম যে কি হৈছে যে কোনটো পৰমাণুত ইয়াত বিক্ৰিয়জাত পদাৰ্থটো পৰমাণু বহুত আছে ইয়াত বিক্ৰিয়কতো পৰমাণু আছে কোনটো পৰমাণুত আটাইতকৈ বেছি পৰমাণু আছে কিমানটা সবতকৈ বেছি পৰমাণু কোনটোত আছে অৰ্থাৎ মই ক'বলৈ যোৱা অৰ্থটো সেইটোৱে যে চোৱা ইয়াত Fe এটা আছে এফালে হাইড্ৰজেন এটা অক্সিজেন এটা Fe ইয়াত আইৰণ তিনটা অক্সিজেন চাৰিটা ইয়াত সবতকৈ ক'ত বেছি আছে আমি গম পাই গ'লো নে অক্সিজেনত কেইটা আছে চাৰিটা বাকি সবতে চোৱা বাকি সবতে কেইটা আছে দুটা আছে ক'ৰবাত তিনটা আছে ক'ৰবাত এটা আছে কিন্তু অক্সিজেনত কেইটা আছে চাৰিটা আছে গতিকে আমি যেতিয়া আমি সন্তুলিত কৰিম আমাৰ প্ৰথম আহিব সবতকৈ বেছি যোনটোত আছে আমি সেইটোৰ পৰা আমি সদায় সন্তুলিত কৰিব চেষ্টা কৰিম গতিকে আমি যদি সন্তুলিত কৰিব চেষ্টা কৰোঁ প্ৰথমে আমি সন্তুলিত কৰাৰ আগতে আমি তালিকা কৰি ল'ম যে কোনফালে কেইটা আছে বিক্ৰিয়কত কেইটা আছে আৰু বিক্ৰিয়জাত পদাৰ্থত কেইটা আছে আমি সেই কথাখিনি আমি নটিচ কৰি ল'ম গতিকে চোৱা দেখাই দিছোঁ যে চোৱা আইৰণ এফালে বিক্ৰিয়কত কেইটা আছে বিক্ৰিয়কত আইৰণ কেইটা আছে এটা আছে কিন্তু বিক্ৰিয়জাত পদাৰ্থত কেইটা আছে তিনটা আছেনে চোৱা হাইড্ৰজেন কেইটা আছে বিক্ৰিয়কত দুটা আছে কিন্তু ইয়াত কেইটা আছে দুটা আছে এইটো ঠিক আছে এইটো সন্তুলিত অৱস্থাত আছে তথাপিও চাম যদি কৰিব লগা হয়তো কৰিব লাগিব তো নেক্সট চোৱা অক্সিজেন বিক্ৰিয়কত কেইটা আছে এটা আছে আৰু এফালে অক্সিজেন কেইটা আছে চাৰিটা আছে বাপৰে এইটো এটা সাংঘাতিক অসন্তুলিত হৈ আছে গতিকে আমি ইয়াক কি কৰিম আমি সন্তুলিত কৰিম আৰু খুব সহজে মই তোমালোকক বুজাই দিম যে কেনেকৈ আমি সন্তুলিত কৰিম গতিকে চোৱা ইয়াক সন্তুলিত কেনেকৈ কৰে মই তোমালোকক কৈছোঁ যে সবতকৈ বেছি যোনটো আছে সেইটো প্ৰথমে টাৰ্গেট কৰি ল'বা প্ৰথমে বেছিকৈ আমি বেছি কোনটোত আছে অক্সিজেন পৰমাণু ইয়াত বেছিকৈ আছে গতিকে অক্সিজেন পৰমাণুত যিহেতু ইয়াত কেইটা আছে চাৰিটা আছে ইয়াত কেইটা আছে ইয়াত এটা আছে গতিকে আমি ইয়াক কি কৰিব লাগিব ইয়াত চাৰিটাক আমি ইয়াৰ সৈতে মিলাব লাগিব গতিকে ইয়াত অক্সিজেন চাৰিটা মিলাবলৈ হ'লে আমি আগত কি লিখিব লাগিব ইয়াত আমি এটা 4 লিখিব লাগিব ইয়াত এটা 4 এটা যদি আমি লিখি দিওঁ তেন্তে সি কি হৈ যাবগৈ অক্সিজেনটো সমান হৈ যাব বিক্ৰিয়জাত পদাৰ্থটো অক্সিজেনৰ পৰিমাণ সমান হ'ব এফালে বিক্ৰিয়কতো অক্সিজেনৰ পৰিমাণ সমান হৈ যাব কিন্তু লগত কি হৈ যাব অথনি যে হাইড্ৰজেনটো য'ত সমান হৈ আছিলে কিন্তু ইয়াত এতিয়া কি হৈ গ'ল অসমান হৈ গ'ল অৰ্থাৎ বিক্ৰিয়কত হাইড্ৰজেনৰ অণুৰ পৰমাণুৰ সংখ্যা কিমান হৈ গ'ল 4 × 8টা হৈ গ'ল কিন্তু এফালে কেইটা আছে এফালে কেইটা আছে অকল দুটাহে আছে চোৱা ইয়াত হাইড্ৰজেন পৰমাণুৰ সংখ্যা কেইটা হ'ল 4 × 8 ইয়াত আছে অকল দুটাহে গতিকে ইয়াত আমি আনটা বনাবলৈ হ'লে আমি কি কৰিব লাগিব নিশ্চয় ইয়াতে আমি কি কৰিব লাগে ইয়াত আমি এটা 4 পাতি দিব লাগিব যদি 4 এটা আমি যদি পাতি দিওঁ তেন্তে ইয়াত কি হৈ যাব হাইড্ৰজেনৰ সংখ্যা কি হৈ যাব সমান হৈ যাব বুজি পালানে গতিকে ইয়াত কি হ'ল Fe আৰু Fe নাই কৰা এতিয়ালৈকে হাইড্ৰজেন আৰু অক্সিজেনৰ কি হ'ল আমি পৰমাণু সমান কৰি দিলোঁ তে নেক্সট থাকিলে কি Fe আইৰণ
নহয় জানো তো আইৰণ গতিকে আইৰণ এইফালে বিক্ৰিয়জাত পদাৰ্থত কেইটা আছে বিক্ৰিয়জাত পদাৰ্থত 3টা আছে আৰু এইফালে বিক্ৰিয়কত কেইটা আছে এটা আছে গতিকে আগত যদি আমি যদি 3 এটা বহাই দিওঁ তেন্তে সি সন্তুলিত অৱস্থালৈ গুচি যাব গতিকে বুজিব পাৰিলানে কেনেকৈ কৰিলোঁ যদি তোমালোকে বুজি নাই পোৱা বেকৱাৰ্ড কৰি লৈ যোৱা অলপ সময় 1 মিনিট 2 মিনিট যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ যোনখিনিৰ পৰা আৰম্ভ কৰিছোঁ বুজোৱা সেইখিনিৰ পৰা কৰি লোৱা আৰু ধুনীয়াকৈ প্লে কৰা আকৌ বুজি পাবা ধুনীয়াকৈ ঠিক আছে 2-3 বাৰ চোৱা বুজি পাবা কাৰণ এইটো এটা খুব ইম্পৰ্টেণ্ট আমি কেনেকৈ সন্তুলিত কৰিব পাৰোঁ ঠিক আছে তো নেক্সট বুজি লৈছোঁ এইখিনি তো নেক্সট আমি গতিকে আমি এতিয়া সন্তুলিত যে কৰিলোঁ ইয়াৰ আমি তালিকাখন আমি প্ৰস্তুত কৰি আমি চাই লওঁ ন যে এতিয়া চাই লোৱা যে মৌলখিনি কি কি আছিলে Fe H আৰু O আছিলে অৰ্থাৎ আইৰণ হাইড্ৰজেন আৰু অক্সিজেন আছিলে বিক্ৰিয়কত 3টা আৰু এইফালে কি হ'ল বিক্ৰিয়জাত পৰমাণু 3টা হাইড্ৰজেন 8টা বিক্ৰিয়জাত পদাৰ্থটো 8টা অক্সিজেন 4টা এইফালে বিক্ৰিয়জাত পদাৰ্থটো 4টা ওকে তো নেক্সট আমি আগবাঢ়িলোঁ ভৌতিক অৱস্থাৰ বাবে লিখন আমি ভৌতিকভাৱে এই যে ভৌতিক অৱস্থা মানে কি ভৌতিক মানে কি আমি যিবোৰ দেখা পাওঁ ন যিবোৰ মানে ফিজিকেল কিছুমান ৰূপ থাকে ন তো সেইবোৰ ভৌতিক অৱস্থাবিলাক আমি কেনেকৈ লিখিম চোৱা যে যিবোৰ যদি কোনো এটা পৰমাণু যদি গেছীয় অৱস্থাত আছে তেন্তে আমি তাক কি লিখিম জি বুলি লিখিম বুজি পাইছানে জি বুলি লিখিম যদি সি তৰল অৱস্থাত আছে তেন্তে আমি লিকুইড অৰ্থাৎ আমি চমুকৈ তাক এল বুলি লিখিম যদি সি জলীয় অৱস্থাত আছে তেন্তে আমি একুৱাছ অৰ্থাৎ AQ বুলি লিখিম আৰু যদি গোটা অৱস্থাত আছে তেন্তে আমি তাক কি সলিড বুলি লিখিম মনত ৰাখিবা যে যদি গেছীয় অৱস্থাত থাকে জি যদি তৰল অৱস্থাত থাকে তেন্তে লিকুইড এল যদি জলীয় অৱস্থাত এইটো আই নহয় দেই এল হয় লিকুইড আৰু যদি জলীয় অৱস্থাত থাকে একুৱাছ AQ আৰু গোটা অৱস্থাত থাকিলে আমি সলিড বুলি লিখিম অৰ্থাৎ S বুলি আমি লিখি দিম গতিকে চোৱা আৰু যিডাল তোমালোকে কাৰ্চিন দেখিছিলা ন গতিকে সেই বাকী যিবিলাক চৰ্ত থাকে ধৰা তাত যদি আমি উষ্ণতা প্ৰয়োগ হৈছে চাপ দিবলগীয়া হৈছে প্ৰেছাৰ অৰ্থাৎ বা অনুঘটক যদি ব্যৱহাৰ কৰিবলগীয়া আছে তাত আমি কাৰ্চিনডালৰ ওপৰত বা আমি তলত কথাখিনি লিখি দিম তোমালোকে জানা উষ্ণতা কাক বোলে চাপ কাক বোলে অনুঘটক কাক বোলে ঠিক আছে অনুঘটক কাক বোলে তোমালোকে নিশ্চয় জানে অনুঘটক কি অনুঘটক হৈছে যে বিক্ৰিয়া এটাত ই সহায় কৰে বিক্ৰিয়াজাত পদাৰ্থলৈ ৰূপায়ণ বিক্ৰিয়া এটা হোৱাত সহায় কৰে অৰ্থাৎ অনুঘটকে কিন্তু সি নিজে পৰিৱৰ্তন নহয় অনুঘটকে কি কয় বিক্ৰিয়া এটা হোৱাত কি হয় সহায় কৰে কিন্তু সি নিজে পৰিৱৰ্তন নহয় কথাটো এটা কাৰণে মনত ৰাখা ইয়াত যদি অনুঘটক ঠিক আছে এই পাৰ্ট দুটা ছেপাৰেট কৰি দিয়াচোন অনুঘটক এতিয়া চব ঘটক নামটো কিন্তু তোমালোকে শুনিছা ঘটকে কি কয় বিয়া কৰায় ন বিয়া কৰাই দিয়া ধৰা ক'ৰবাত এজনী ছোৱালী আছে এইফালে ক'ৰবাত ল'ৰা এটা আছে তো ল'ৰাটোৱে ছোৱালীজনী বিয়া হোৱা নাই এই ঘটকে কি কয় গৈ পেলাই ছোৱালী ফেমিলি গৈ পেলাই ক'লে ঐ এইফালে ল'ৰাটো আছে আকৌ ল'ৰা ঘৰত গৈ পেলাই ক'লে এইফালে ছোৱালীজনী আছে ভাল ছোৱালীজনী আছে তো কি হয় সিহঁতৰ মাজত এটা সম্বন্ধটো গঢ়াই দিয়ে কিন্তু ঘটকটো জানো বিয়া হৈ যায় ঘটকটোতো বিয়া হৈ নাযায় ন ঘটক সি নিজৰ অৱস্থাতে থাকে গতিকে ঘটকে কি কৰে যে এইটো যদি আমি অণুৰ ক্ষেত্ৰত পৰমাণুৰ ক্ষেত্ৰত বা বিক্ৰিয়া এটাৰ ক্ষেত্ৰত যদি চাব যাওঁ গতিকে তাক অনুঘটক বুলি ক'ম বুজি পালানে যে বিক্ৰিয়া এটাত কি হয় বিক্ৰিয়াজাত দুটা পদাৰ্থ আছে তাক বিক্ৰিয়াটো সোনকালে কৰাই দিয়ে আৰু বিক্ৰিয়াজাত পদাৰ্থলৈ সিহঁত ৰূপান্তৰিত হৈ যায় কিন্তু সি ঘটকটো কেতিয়াও চেঞ্জ নহয় এই কথাটো মনত ৰাখিবা মই অনুঘটকৰ এটা চিম্পল ডেফিনেশ্যন তোমালোকক মই লাহেকৈ বুজাব চালোঁ যদি তোমালোকে বুজি পাইছা ভাল কথাই তেন্তে হৈছে আৰু কিছুমানেতো হয়তো চাগে আগৰ পৰাই জানে গতিকে নেক্সট হৈছে উদাহৰণটো ঠিক আছে আমি যিটো পাইছিলোঁ ন যে Fe আমি সন্তুলিত কৰিছিলোঁ সেই সন্তুলিত উদাহৰণটো লৈছোঁ ইয়াত চোৱা যে যিটো Fe2 আছে এইটো চলিড অৱস্থাত আছে আৰু H2টো গেছ অৱস্থাত আছে আৰু এইফালে Fe3O4 এইটো চলিড অৱস্থাত আছে আৰু হাইড্ৰজেনটো কি হৈছে গেছ অৱস্থাত আছে গতিকে নিশ্চয়কৈ তোমালোকে গম পাইছা যিটো ইয়াৰ আমি ভৌতিক অৱস্থাবিলাক আমি কেনেকৈ লিখি আছোঁ গতিকে মুচি লওঁ তো নেক্সট আমি কি হৈছে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া দ্বি অপসৰণ বিক্ৰিয়া আৰু জাৰণ বা বিজাৰণ বিক্ৰিয়া একচুৱেলি কি যে এই ৰাসায়নিক যে আমি যে বিক্ৰিয়াবোৰ যে পঢ়ি আছোঁ বিক্ৰিয়াবোৰ কেনে ধৰক কিমান প্ৰকাৰে হ'ব পাৰে কি প্ৰকাৰৰ এইবিলাক বিক্ৰিয়াবিলাক যেনে জিংকৰ লগত অমুক কিবা এটা লাগিলে ছালফিউৰিক এচিড H2SO4 লগ লাগি কি হ'ল জিংক ছালফেট গঠন হৈ পেলাই আৰু লগত হাইড্ৰজেন গঠন হ'ল কিমান প্ৰকাৰৰ বিক্ৰিয়া হ'ব পাৰে বিভিন্ন ধৰণৰ বিক্ৰিয়া হ'ব পাৰে বিক্ৰিয়াৰ প্ৰকাৰ আমি কেই প্ৰকাৰৰ আমি বিক্ৰিয়া পঢ়িম 5 প্ৰকাৰৰ বিক্ৰিয়া পঢ়িম কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব গতিকে আমি দুটা পাৰ্টত ভাগ কৰি দিলোঁ ভিডিঅ'টো আজি পাৰ্টটো তেন্তে মই ইমানতে সমাপ্ত কৰি দিব ওলাইছোঁ
গতিকে ঠিক আছে, যিটো নেক্সট পাৰ্ট আছে সেইটো নেক্সট যিখিনি আমি এই বিক্ৰিয়াখিনি আছে অৰ্থাৎ সেইখিনি মই নেক্সট পাৰ্টত তোমালোকক পঢ়াই দিম। গতিকে আজিলৈ থাকক ইমানতে। যদি তোমালোকে ভিডিঅ'টো চাই কিবা যদি তোমালোকৰ বাবে মহত্বপূৰ্ণ হয় তেন্তে তোমালোকে মোক ছাপোৰ্ট কৰি যাবা। মই তোমালোকক এনেদৰে ভিডিঅ' আপলোড কৰি যাম আৰু তোমালোকৰ যাতে পঢ়াৰ সুবিধা হয়। লকডাউন ধুনীয়াকৈ স্কুলত তেনেকৈ ক্লাছেই হোৱা নাই, যিহেতু অনলাইন ক্লাছেই চলি আছে। গতিকে যাতে তোমালোকৰ সুবিধাৰ্থে মই এনেকুৱা এটা ক্লাছ আগবঢ়াইছোঁ। যদি তোমালোকে ভাল পাইছা তেন্তে লাইক কৰিবা। যদি কিবা অসুবিধা আছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা মোক। আৰু যদি তোমালোকৰ বাবে উপকাৰী হৈছে বা তোমালোকৰ কাৰণে যদি মহত্বপূৰ্ণ বিষয় তেন্তে মোক সদায় ছাপোৰ্ট কৰি যাবা। ঠিক আছে, তেন্তে আজিলৈ সামৰিছোঁ ইমানতে। তো নেক্সট পাৰ্টত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। তেতিয়ালৈকে আজিলৈ ধন্যবাদ। থেংক ইউ।